Muévete aquí, Martín.
যাৰ অক্লান্ত পৰিশ্ৰমৰ কোলাত বহি মোৰ এই বিদ্যাভাৰতী মহাবিদ্যালয়খনে দিন চাকৰি জীৱিকা কৰিছিল। আপুনি কেইগৰাকী মাতৃৰ দায়িত্ব পালন কৰিব পাৰে? মোৰ হাতত পাৰ্থক্য কলেজখনত নিজৰ সন্তান বুলি ভাবিব পাৰিব? অফিচিয়েল কথাবিলাকৰ অভ্যন্তল কৰিবলৈ তাৰ মাজত ভাল কাষত কোন নাই তেনেকৈ যাই পালে এটাই জগদীশ যাৰ ককাই শত্ৰুৰ গুলীয়াত ভৰিখন চংকু কৰিলেও মনটো এতিয়া বিদ্বানৰ দৰে সজীৱ হৈ তেওঁতো কি অৰ্ডাৰ কৰাৰ কথা ক'লে? আৰু যদি মই টেনশ্যন ল'ব লগা হয় জীৱন কিন্তু কোনোবা টেনশ্যনত ভুগি লাগিব। কথাবোৰ দেখোন ডিচিপ্লিনৰ বাহিৰত যোৱা যেন লাগি অধি এওঁ কোন আছিলো কৰ্মচাৰৰ ল'ৰা এই কথা বতৰাবোৰ দেখোন ডাঙৰ ভাল কামৰ প্ৰব্লেম ছল্ভ কৰিবলৈ পুলিচৰ সহায় ল'ব নালাগে অধি তই এখন থানাহে চম্ভাল কৰিছ আমি এখন দেশ চম্ভাল কৰিছো মানুহ চিনি পোৱা যোগ্যতা সেইকাৰণে আমাৰ বেছি আছে চুৰ ধৰিবলৈ বাদ দি নিজে চুৰ কৰিবলৈ শিকিছ নহয় তহঁতৰ ডিপাৰ্টমেণ্টটো কিমান অভদ্ৰতাৰে যাবলৈ কিয় দিছ অধি এই কাৰোবাৰ ধনী তলত থকাটো ক্ষমতা বুলি কয় নেকি? সুন্দৰ প্ৰশ্ন কৰিছা উত্তৰটো কিন্তু
অভিনয় দিব নোৱাৰে কাৰণ অভিনয় আকাশ উৰাই সপোন দেখিছে ভয় নল'লোহে কিন্তু দাদাৰে এই সাহসী প্ৰশ্নটোৱে মোৰ মনটো আৰু সাহসী কৰি দিছে সেয়েহে মুখৰ পৰা ওলাই গ'ল লাজ পাইছে কি এই ইমানৰ দৰে অফিচৰৰ কাৰণে যে আজি এইটো অৱস্থা সঁচা কথা দাদা ৰবি তই মোক সমৰ্থন জনাব নালাগে দুখ দিছ আমি তোমাক দুখ দিছোঁ তহঁতে বিশেষকৈ তই শাৰীৰিকভাৱে অত্যন্ত কাৰণে মোক আৰু গুৰুত্ব লাজ পোৱা আজিকালি মই তোমাৰ মোক জানোনে তোৰ ককাই গুৰুত্ব মোক লাজ পাওঁ এইবোৰ কি কৈছে দাদা ধেমালি তই মোক জনাব মই কি অপৰাধ কৰিম অপৰাধ কৰিছ তই জগন্নাথ অপৰাধ কৰিছ কিমান এটা মহাকাল হাতত লৈ মহা ৰূপাই মই কৈছো আজৰি মই কৈছো ৰবা সিহঁত দুইটাকে এই কলেজখনৰ চকীদাৰ হ'বলৈ লাগে তাকে মই সিহঁত দুটাৰ যি যুদ্ধ চিনাকি আপুনি মোক নতুনকৈ দিব নালাগে কিন্তু আপোনাৰ এই নামটোৰ লগত আপোনাৰ কৰ্মকাণ্ডৱতীটো একেবাৰে মিলা নাই যাবলগীয়া মহা নিজৰ নাম লৈ আপুনি যিবিলাক জঘন্য কাম কৰি আছে তাৰ বাবে আপোনাৰ নাম হ'ব লাগিছিল জঘন্য
মই কাট কৰি পেলাম। আগতে কৈছো মই যে বিশ্বাস মোৰ লৰাই যি বিচাৰে মই পাবই লাগিব। এসপ্তাহ সময় দিছো। এসপ্তাহৰ ভিতৰত কলেজখন তাৰ পৰা উঠাই দিব। আপনি কি মোক ভয় দেখুৱাইছে? আৰে কলেজখন সৰু কথা। ইচ্ছা কৰিলে তহঁতৰ চকুৰ আগত পৰা মই গোটেই ঘূৰাই দিব পাৰোঁ মই।
কোৱাচোন তোমালোকৰ ডান্সৰ প্ৰেক্টিচ কেনেকুৱা আছে পাৰিলে ভাল দৰে তাত ডান্স কৰিব লাগিব নেকি মোৰ বিশ্বাস আছে দাদা পঢ়িয়ে কাইলৈ সৰগত পঢ়িম কৰে আমাৰ আগত নৃত্য কৰি দেখুৱাব মোৰ কাম আছিল কৰি যা এতিয়া ধুনীয়াকৈ দুবিলাক চৰবত বনাই এগিলাচ দুধ আৰু এগিলাচ মুড়ি দাদা কাইলৈ কলেজৰ উদ্যোগী অনুষ্ঠান কৰিবলৈ তুমি কিন্তু যাব নেকি আৰু মোৰ দেহাত খবৰ আছে এইখন ভৰিয়া মই তালৈ কেনেকৈ যাম মই তোমাক কান্ধত তুলি লৈছো দাদা তথাপিও তুমি যাবনে দাদা তোমাৰ পঢ়াৰ পৰাই মোৰ কলেজখন নতুন এটা গঢ়ি দিব য'ত অভাৱৰ লগত যুঁজি থকা সেই ছাত্ৰ ছাত্ৰীসকলে নিশ্চিত হৈ এটা ছাত্ৰনাম অধ্যয়ন যাম মই যাম তোৰ কলেজখন জীয়াই ৰখা স্বাৰ্থত মই যাম মই এতিয়া এডভেঞ্চৰ হাতত স্থান গাবলৈ শত্ৰুৰ লগত যুঁজ কৰি মই বহুদিন চলিছিলোঁ ভাৰত মাতাৰ কি জয় কি করবি কারণ
টকা উপাৰ্জন কৰাটোকে আপোনালোকে বিনিময় অভিযান সৎকাম কৰি ৰাইজৰ প্ৰশংসা তোলাটোকে প্ৰকৃত এনেকে কি বুঝলি তোমালোকে কৰা কিন্তু আমাৰ দিন থেকে মাৰিব আহি থাকিও লাগা বলা ভিতৰলৈ বলা বলা আমাৰ সকলোৱে ভালদৰে মই কলেজখন তাৰ পৰা অহাই অৰুণাচলৰ লগত যুঁজ কৰি একো দৰকাৰ নাই। ঠিক আছে তহঁতে সকলোৱে যদি বিচাৰিছ মই কলেজখন উঠাই দিম কিন্তু কলেজখনৰ উচিত মূল্য তোৰ কৰ্মচাৰী দিব লাগিব কিমান টকা লাগিব মই কলেজত এতিয়া কৰিব নাজানো মই কলেজখনত মই বহুত টকা খৰচ মই এতিয়া ষ্টাৰ্ট কৰিব লাগিব কলেজৰ মাটিখিনি দখল কৰি তোৰ কৰ্মচাৰী কি কৰিব তই কাৰণ পাঁচটা ভোটৰ কাৰণে ইণ্ডাষ্ট্ৰী থাকিব তই তোৰ কৰ্মচাৰীক কবি যে আমি কলেজখন উঠাই দিয়াৰ পাছত তাত কোনো ইণ্ডাষ্ট্ৰী খোলা তাত দুটা সমাধি খোজাব লাগিব এটা কৰ্মচাৰৰ আৰু আনটো দেখিব বহুত পৰীয়া নম্বৰ পৰীয়াকে পৰীয়া হ'ব লাগে সেই কলেজখন যদি তাৰ পৰা নিদিয়া তেতিয়াহ'লে কঠোৰ হ'ব বাধ্য হৈ যাব দাদা তুমি কিয় উঠে তহঁতে ইয়াত চিঞৰ বাখৰ কৰি আৰু মই ভিতৰত কৰি দিব পাৰোঁ আন দৃষ্টি চব কাম হিচাপে হ'ব মোক আৰু বুজাব নালাগে তহঁতৰ প্ৰব্লেমটো ক'ত কৰি বুজি পাইছোঁ একদম কথাকে আৰু কিমান পেণ্ট নাই তোমালোকে বাধ্য পাইছে তোমালোকে যেতিয়া নিজৰ আত্মসন্তুষ্টিৰ বাবে অন্য কথা দিবলৈ পাহৰি গৈছা আজিৰ পৰা এইখন ঘৰত কিছুমান কথা পাহৰি থাকিলে ময়ো বাধ্য হ'ম দাদা মই একো ভুল কৰা নাই মহেন্দ্ৰ অসমৰ ওচৰত কি কৰি ভুল পৰিষ্কাৰ কৰি গৈছে তুমি অৰ্থটো বুজি পাইছা মোৰ ছোৱালীয়ে যাৰ দাঁত এবাৰ ল'ব সমস্যা আৰু এৰিয়া নাই বহুত ভাল এই ভৰিখনৰ বিষটো এই দুদিনমান বেছি হৈছে তুমি আৰু উদাহৰণ কৰিব নালাগে আলহী লৈ আহিছা যেতিয়া তুমি ঘৰৰ লগত আগত এই ছোৱালীজনীৰ লগত কথা পাতিবলৈ দিয়া হয় এই ছোৱালীজনীৰ পৰা আৰু শান্তি নাই ন'বody মাৰি তোমাক মই কিমান বাৰ ক'ম যে মোক ছাৰ বুলি নামাতিবা নিজকে বৰ লাজ লাগে চোৱা ছোৱালী এইবোৰ ফৰ্মেলিটিজ মই ঘৰৰ পৰা বিচৰা নাই আৰু কলেজৰ প্ৰতিষ্ঠাৰ পৰা তুমিও বস্তুখিনি পাব সেইবাবে তোমাৰ মুখত অন্ততঃ মই ছাৰ শব্দটো ভাল নাপাওঁ এইখিনি কাম নাই সামৰি দে এতিয়া কিন্তু মোৰ ভয় হৈছে এজ এ
পূজা কৰাটো তোৰ লগতে হৈ আহক। Kami boleh ngomong langsung nih. Saya itu gadis sekolah.
চব সোনকালে আহিলো ভালে হ'লে আন্দোলনৰ কোনো এটা দৰ আকৌ গাড়ী এখন ভাড়া কৰি মিছাতে পইচা খৰচ কৰিব নালাগে তই আহি পালি যেতিয়া মই তোৰ গাড়ীতে নাৰ্ছিং হোমলৈ যাব পাৰিম বেমাৰৰ চিকিৎসা বন্ধিকা পাঁচ ভিতৰত দেখা নাপায় বৰ বুজালে আমি আপনার কি করে বাইরে খাওয়া আমার আপনি ডক্টর আসলো অনেক সময় কথা বলা করে আজ অলপ দিন হল বয়সটা আমার ভাব আমি যদি তোমার কথা মানি চলিব লাগে তোমালোকে আমার কথা মানি চলিব লাগে ইমানবাৰ কৈছো কলেজখন তাৰ পৰা উঠাই বুজিছে
এই কথা তোর সহজ মানুষ নয়। আরে মোর লড়াই করা বাপ পালে মন কহো বাবা এখন থানা হয় ইয়াত কোনো পাব্লিকৰ গুণ্ডাগিৰি নচলে তাই ভাবাই পাগানো মোর ভবে লেটন লেটন ইয়াত মই যি ইচ্ছা তাকে কৰিব পাৰো। আই সঁচা কথা ক তই ইমান খাব পালি নাই মই ইয়াৰ হাত ভৰি ভৰি টুকুৰা টুকুৰ কৰি দে। তুমি চাই থাকা তোমাৰ সন্মুখত ইয়াত দেহৰ থকা প্ৰতিডাল হাড়বোৰ ভাঙিবই অকল তোৰ দেহতে তেজ আছে বুলি নাভাবিবি সময়ত আমিও বাঘৰ দৰে যুঁজিব পাৰিম পাগল ধরে যুদ্ধ এয়া আপুনি কি কৰিছে ছাৰ দেখিছ অভিনা তোৰ চকীখনৰ মূল্য কেনেকৈ ইহঁতে ভৰিৰে গছকিছে তই দেখিছ এইবোৰক তই কেনেকৈ ক্ষমা কৰিবি ছাৰ মই কিন্তু বেয়া পাইছোঁ আইন এখন আপোনালোকে এনেদৰে হাতত তুলি ল'ব নালাগিছিল আমি কোনো আছোঁ ছাৰ মোৰ কথাৰ ওপৰত কথা কলে আৰু মই খবৰ কৰি কাম নকৰে মোৰতো গৰম হৈ যায়। আমি এটা নিয়োগ কৰিব পুলিচৰ ডিউটি পুলিচে কৰিব এটা নোৱা এজন নোৱা That's the point. I'm more than I can. I can't go on. I'm telling you, do your duty. ছাৰ Ono kintu kintu ada kamu. Jadi begini marah dia oleh macam ekana terbuat lagi. Jadi kalau kerja, saya itu saya itu kerja. Immediate do your duty. Ray Kalakya. তুমি আমি Oi! Mark me! Milas! Oh! Olha! Posso ficar por isso? Mas não,
Hospital of blood.
কিন্তু দেউতাৰ অন্তৰখন যদি কোনোবাই বেয়া বুলি কয়
Papa! তুমি এতিয়াও
বাহিৰে কোনো কিছু নহয়। তেতিয়াহ'লে তুমি ভুল কৰিলা কিয়? আৰু এটা দিন তুমি তাক এই থানাত ৰাখিব নোৱাৰিলা কিয়? স্যার, এই কথাটা শুনতে নাই। তার ভাবাবলী ভারী করবার জামিন রয়েছে। আমি একদিনে বাইক স্যার। আৰু মই যদি কওঁ যে তুমি বাহিৰত প্ৰেমত পৰি মনে মনে মুকলি কৰি দিছা। আমিও বিশ্বাস কৰোঁ। মোৰ চাকৰিটো বাহিৰে মই কাকো মৰাম কৰিবলৈ দিম। তেতিয়াহ'লে আৰু মই এই বিষয়ে তোমাৰ কম্প্ৰমাইজ কৰিম। কিন্তু মনত ৰাখিবা, এই মাটিখিনিক লৈ মই চেলেঞ্জ কৰিছোঁ। এই মাটিখিনি মোক লাগিবই। তাৰ পৰা উঠাই দিব লাগিব। আজিৰ পৰা এইখন ঘৰত দুটা পাকঘৰ, এটা পদকৰ, এটা মোৰ। মোক ভাগি
চকুটো জ্বলাই ধৰি মাৰিছে কি হৈছে কওকচোন কালিৰ পৰা মুখে হাত লৰাই ইমান হৈছে একো নকয় এই মাজনীয়ে একো নকয় কথাটো মই জানিব নাপায় নেকি কচোন নাই দাদা একো হোৱা নাই থাকি নিদিব মুখ চাই ঘটনা কিবা এটা ঘটনা ঘটিছে মুখে ইমানে কান্দিছিল নাই দাদা একো হোৱা নাই আনন্দতে কাটিছে কি খুব আনন্দ আজি তাৰ চকু পানী ওলাইছে আনন্দ আজি তাৰ চকু পানী ওলাইছে
자, 대대를 믿어보자. 나를 갖고도 먹자. 우리가 꿈에서 Ayol. Jika. কেবল কথা মই নাজানো এতিয়া আৰু কেবল কথা নাই নকলে ভাল হ'ব আপুনি এখন বন্ধ কৰি থওক আপোনাৰ এই পঞ্জিকাই বিপদৰ সময়ত শান্ত ৰাখি দিব পাৰে বিপদবোৰ আঁতৰাব নোৱাৰে আপুনি এনে কৰিব নালাগে পাৰে যদি আপুনি মোক এটা সহায় কৰক অভিনয় ঘৰখন যেতিয়া দোকান কৰিলে আমাৰ বাৰটো আমি বিক্ৰী কৰিব বিচাৰোঁ আজিকালিৰ ভিতৰতে আপুনি এজন গ্ৰাহক বিচাৰি দিয়ক আমি আজি ঘৰখন কৰিম বিক্ৰী কৰিবলৈ যদি সম্পত্তি বিচাৰি পোৱা নাই আজি অন্তত তুমি মোৰ সিদ্ধান্ত লোৱাটো যাওক মই কথা দিছোঁ আপুনি গাঁৱত লৈ আহক আৰু আমি আজি ঘৰ খালি কৰিম তই একদিন কৰিব ওলাইছ এই জন্ম আমাৰ জন্মৰ ঘৰখনৰ চেহেৰা অভিনয় কেতিয়াবা সলনি কৰিলে দাদা এতিয়া ইয়াৰ এখন বেৰ আমাৰ জন্মৰ সাক্ষী হৈ থকা নাই একেখন ঘৰতে দুটা পাকঘৰ অকান্তি পবিত্ৰ ইয়াৰপৰা গুচি যোৱা ভাল দাদা মই পাগল হৈছো মোৰ আক্ষমতাই আজি মোক পগলা কৰিছে টকা লাগে মোক বহুত টকা লাগে এইখন ঘৰৰ মুখত সোমাই থকাতকৈ তোমাৰ জীৱনটো মোৰ বাবে বহুত ওপৰত যিকোনো বিনিময়ত মই তোমাৰ জীৱনটো প্ৰথমে এই বস্তি লৈ আছে ধৰিব আমিও ঘৰৰ মাটি বাৰীবোৰ বেছি তোমাৰ চোতালত আশ্ৰয় লৈ আছো কি কৰা জন্ম আপোনালোকে মোৰ চোতালত থাকিব এই কথা হ'ল এনে কথা Back to back.
আৰু নিজেকৈ ঘৰ এটা নহ'লেলৈকে আমি তোমাৰ ইয়াতে থাকিম। আপোনালোকৰ যিমান দিন ইচ্ছা যায় সিমান দিন থাকক। আমাৰ কোনো আপত্তি নাই। জোনালী নাই আৰু আমাৰ ঘৰ দুখ বিচাৰিব। আজিৰ পৰা এটা মুখত দিয়ে আৰু ভিতৰতে দুখনত কিবা এটা কৰি আছে। তুমি এইবোৰ কি কৰি আছা? তোমাৰ হৈছে কি? জোনালী তোমাৰ কি হৈছে? মই কলেজখন বিয়া কৰিছো। প্ৰতিশ্ৰুতি দিয়া নাছিলা? কলেজখনৰ মাতৃত্বৰ দায়িত্ব তুমি লোৱা নাছিলা? আজি কিয় তুমি সেই দায়িত্বটো লৈ আনিছা? সেই প্ৰশ্নৰ উত্তৰ মই আপোনাক দিব নোৱাৰো অন্তত। কি জানো মই? আমি তোমাৰ ছোৱালী ধৰিয়ে এই গুণীয়ানীৰ আৰম্ভ কৰি কিমান বাৰ সুধিছো তথাপিও একো ক'বই নিদিয়ে। তুমি ভিতৰতে বহি আছা। জোনালীৰ লগত মই কথা পাতিম। জোনালী মোৰ দুৰ্ভাগ্যৰ প্ৰতি সহানুভূতি জনাই এদিন আপুনি মোক চাকৰি কৰিছিল। আজি মোৰ চৰম দুৰ্ভাগ্যৰ প্ৰতি অকণমান দয়া দেখুৱাই মোক চাবলৈ দিয়া অন্তত। আপোনাক হাত জোৰ কৰি কৈছোঁ, মই যদি জীয়াই থাকিব লাগে আপুনি কলেজখন ত্যাগ কৰক। জোনালী বঢ়িয়াকৈ এখন কলা। মই বঢ়িয়া হৈছোঁ। লক্ষ্য হৈ ৰাজপথত ঘূৰি থকাৰ আগতে মোক বচাওক জোনাক। যদি মই সুস্থ হৈ থকাটো বিচাৰে, আপুনি কলেজখন ত্যাগ কৰক। জোনালী মোৰ আৰু বুজিবলৈ বাকী নাই। মোৰ লগত প্ৰেমত অভিনয় কৰি তুমি সেই মহানুভূতিৰ স্মৰণৰ হৈ কাম কৰিছা। মোৰ প্ৰেম ক'ত আছিল অন্তত? আপোনাৰ হাতত মোৰ প্ৰেম আছিল। তুমি কিয় পাহৰি গৈছা জোনালী? মোৰ জীৱনৰ প্ৰথম প্ৰেম মোৰ কলেজখন। কলেজখন হ'লে মই তোমাক বাদ দিম। কিন্তু মই কলেজখন এৰিব নোৱাৰো। মই তোমাক
আমার বিয়ে হয় দাদা জীবনের পর পর ভাইয়ের কই গান ভাল পাওয়ার লেগেছিল তার চেয়ার ঢোকার সার্থনে ওই কলেজ খুব জ্যাম করেছে আমি ওই কেউ তোমার বল তোমার পর মানে কিনতে পড়েছে এই বন্ধুত্ব কৰি কৰি মই মোৰ ক্ষমতাকে মই যে ক'ব পাৰিব সেইবাবে মই বহুত সুখী কি হ'লে তুমি কৈছে গ'ল এইখন ঘৰ মোৰ একে মই দৰিদ্ৰ নহ'লে বেদৰ জ্যোতিষ কটকী এইখন ঘৰৰ পৰা কেতিয়া আহিব পাৰোঁ কথাবোৰ বহলে নাম পাইছে হয় তাৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তুমি লক্ষ্য সিহঁতৰ দুৰৱস্থা চাই ওই ভাগ দে না এই গাড়ি দাদা কত আছে ধরে রাখে ঘৰ যেতিয়া আমাৰ হৈ গ'ল এই বহুতো ইয়াতে পানী পাব লৈ যাও তা কামবিলাক ভগৱান কৰি হৈছেনে 100% হৈ থাকিব দুদিনৰ পাছত দেখিবা এই কলেজখন উঠি গ'ল ইয়াত নহ'লে ভাল নহ'ব নেকি ছাৰ মই যদি আপোনালোকক কথা জানে তেতিয়াহ'লে পাব্লিকে মোকে দিব বিচাৰিছে এই মহেন্দ্ৰজিৎ বৰবাদে তোমাৰ এইটো প্ৰব্লেম নহয় সব প্ৰব্লেম পাই মামা মই ঘৰখন চাবলৈ অহা নাই মাক নিবলৈ আহিছো যাবৰ সময়ত পাহৰি গলো মৰি ভূত হৈ গ'ল ভূত এতিয়া এইখনি আগত ধূপ ধূনা লগাই একো লাভ নাই 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 তেনেকৈ নক'ব মাক আমি জীয়াই ৰাখিছো সেই ফটোখনৰ মাজতে মুভিখনা ফটোখন নমাই দিয়াচোন কোনে দেৱী সৰস্বতী ফটোখন মই নমাই আনিছো আৰে
নাই নাই এৰি দিয়া মোক বাহিৰত যোৱা নালাগে এৰি দিয়া মোক ইমান মনে চলে চলে পুরা কে পুরা নহয় নে এই এখনো তোমার কি করা হয় নহয় কে পুরাই হয় মই ভালকে বুজি পাইছো আরে যা বলে কইছো নয় মই মোৰ ভৰি কেইখন তুলি নেকি আৰু তাই মোৰ ভৰি ক'ব মোক ক্ষমা কৰক মই গুড বাই টিকা পাৰ্বতী কি খবৰ মানে এটা তোমাৰ পাইছো না আমাৰ ঘৰত সময় লাগি আছে সেক্স কৰি দিছে আপুনি আমাক ৰক্ষা কৰক আপোনাৰ সন্মুখত এইবোৰ কি হৈছে আমাক সহায় কৰাটো আপোনাৰ ডিউটি নহয় নেকি কি কৰিব লাগে মই কলেজখন এৰাৰ আগত কলেজখন বন্ধ কৰিব লাগিব রং ক্যাসনের ভাবে তুই তাকে খালাস করলে খালাস হয়ে যাবে তহঁতৰ ওচৰত মই অপৰাধী ভাইটি ধৰি আছ কিয় আহোঁ আজি যদি মোক ধৰ মোৰ ভাইটিৰ গাত এটা যদি আচৰ পৰে পইচা মাৰি পেলাম ইয়াতে ফুলন দেৰি নাও দিবলৈ নাহিবি তাকে ভাইটি মনত আছে সিদিনা যে মোৰ গালত যে মাৰিছিলে আজি আরে
너가 좀 먼지 말았으니 아니. The police, huh? The police! Don't follow for that. Don't follow for that. Ibarat bukan berbukti asal right? But be faithful. Hey! Come on, son. Come on. Dibuat lagi hilang. Ah.